এজন বৃদ্ধ ৰজাৰ কথা ইয়াতে আলোচনা হৈছে। গতিকে আমি সেই বৃদ্ধ ৰজাজন প্ৰথমেই চিনাকি হৈ ল'ব লাগিব। আমাৰ চিত্ৰকেতু নামে সাৰ্বভৌম অধিপতি পুৰসেন দেশত আছিল মহামতি পুত্ৰৱতে প্ৰজা গভা লীলা ধৰ্ম কৰি কামধেনু সমান আমি ল'ব গুটি ভাৰ্যা দান পন্থা ভৰি দেৱে মন মাৰি ৰজাৰ মনত চিন্তা কৰিল। কাহিনীমতে একগোটি কৰিবা পুত্ৰৰ কাৰণে কুটি কন্যা কবি হাইলা এতেকে ভাত জাত টান পুত্ৰ নুপুদিলা পুত্ৰৰ কাৰণে ৰাজাই পূজা পাতন পুত্ৰৰ কাৰণে ৰাজাই কৰি নন্দবাদ প্রভু পুত্র নহইল বয়স বাঢ়ি যায় মানে রাজার চিন্তা বাঢ়ি যায় হরি হরি প্রভু যুৱাৱস্থাত ভগৱন্তৰ চৰণ চিন্তা নকৰি পুত্ৰৰ বাবে একগোটি পৰিবাৰ দিয়া কৰাৰ অন্তত যুদ্ধকালত হৰিনাম নাৰায়ণ অংগীৰামণি নামে ৰজাই প্ৰাৰ্থনা কৰিছে যুদ্ধকালত প্ৰভুমুখে যে সন্তান দিয়া ৰজাৰ কন্দল শুনি স্বৰ্গৰ পৰা সেই অংগীৰামণি নামি আহিছে দিনেক অংগীৰামণি ব্ৰহ্মাৰ নন্দন দিনেক অংগীৰামণি ব্ৰহ্মাৰ নন্দন ৰজাৰ পৰা আহিব লাগিব বৈনন্দ আনন্দে চিত্ৰ কেতুৰ সদন দেখি চিত্ৰ কেতু ৰাজা উঠিতে তীক্ষ্ণে দেখি চিত্ৰ কেতু ৰাজা উঠিতে তীক্ষ্ণে বিধিৰ মতে অংগীৰাৰ বুধিলা ফলনে সৰ্বত অংগীৰা পাতে পুছিলা কাৰণ সৰ্বত অংগীৰা পাতে পুছিলা কাৰণ কিবা হেতু ৰাজা তোৰ মৰি নবদল আপুনি চিত্ৰ কেতু কৰিলে তন অৱনতে গঢ়িলে লাগিলা নমস্কাৰ পুত্তম্ৰ হৌক উদপতি হেম বিধি দৰখিও কৰিও
যুৱা অৱস্থাত এজন ব্যক্তিয়ে সন্তান কামনা কৰাৰ বৃদ্ধ সেই কামনা কৰে সৰ্বত্ৰ অংগীৰা পাত্ৰে কাৰণ সুধিছে দাদা কিবা সেইটো দাদা তোৰ মলিন বদন 100 কোটি পুত্ৰ মোৰ সৌকৌকপতি হেন বিধি দৰক কৰি মোৰ পুতি মানে শুনি মহামুনি পৰম কৃপালু বিদ্যা শিলা মনে মতি দাদা পুত্ৰ কেনে কৰে ঐ ইহে ননী পতি গয়া সেইকাৰণে আমি প্ৰসাদ দাম সকলোৱে গাব গীতাত ভগৱন্তই কৈছিল য'ত মোৰ গুণনাম একান্তভাৱে শ্ৰৱণ কীৰ্তন ভগৱন্তই আমাৰ আমাৰ অংগীয়া মুনিয়ে কি কৰিছে চাওঁ সৰ্বজ্ঞ অংগীৰা পাছে গুণী লন্ত মনে তাৰ অলপ লৈ লৈছোঁ সৰ্বজ্ঞ অংগীৰা পাছে গুণী লন্ত মনে পৰমাণু চৰিত্ৰ বিলন্ত চুৰ এটা আহিব ভাত দাঙিলে এটা পৰমাণুৰ চুৰ আহিব নহয় বাৰু সৰ্বজ্ঞ অংগীৰা পাছে গুণী লন্ত মনে পৰমাণু চৰিত্ৰ বিলন্ত পৰমাণু বিলন্ত পৰমাণু বিলন্ত ৰাজা নৰেশ্বৰ প্ৰথম ভাগ পৰিবাৰ সন্তান নাই কিন্তু তথাপিও এই অংগীৰা মুনিয়ে এই গুৰুজনাই মুনি হিচাপে এই পায়সখিনি ডাঙৰ গৰাকীক খুৱাই দিছে ডাঙৰ গৰাকী আমাৰ ভিতৰতে ভুঞ্জাই লন্ত পৰমান ভুঞ্জাই লন্ত পৰমান ৰবাৰ ভাল দিন আহিলে আৰু ইয়াৰ বৃদ্ধকালৰ সন্তান নহয় জানো বৃদ্ধকালৰ সন্তান জোকাৰদয় বাদ্য মনোহৰ ব্ৰাহ্মণক দিগন্ত নেক মহাদান বৰ্ণ লগত বস্ত ভয় মহাৰাজা পুত্ৰ আনন্দ কৰিছে সকলোৱে আনন্দ সন্তান পাই সকলোৱে একেলগে গাইছে বৰতাল বাজে কৰতাল বাজে আলু বাজে বিন প্ৰহ্লাদ মাথে নাৰদ মাথে তাক দিন আমাৰ
আনন্দ কৰিলোঁ বেয়া আমাৰ ক'ৰবাত আছে নহয় জানো এই